Hi everyone, পোন প্ৰথমে আপোনালোক সকলোলৈকে মাঘ বিহুৰ উলগ জনালো আৰু কালি হয়তো আপোনালোকৰ দিন ভালেই গল ভোজভাত ভালকৈ খোৱা হল আৰু ময়ো খালো কিন্তু ৰেচিপিটো আজি দিছো গাহৰি ৰেচিপি কাৰণ দেউতা প্ৰথমতে ক'লে যে গাহৰি বনা পিছত চিকেন বনাবা চিকেনৰ ৰেচিপিটো দিম বাৰু প্ৰথমতে গাহৰি ৰেচিপিটো দি লৈছো আৰু গাহৰি বনাবলৈতো একদমেই সহজ মই এবাৰ সেকেন্ড বাৰ বনাইছো আৰু খাবলৈ কিন্তু সবেই কৈছে বহুত সোৱাদ হৈছিল ভাল হৈছিল আৰু আদা নহৰু পেষ্ট দি দিছো জলকীয়া আৰু এয়া পিয়াজ আৰু আদা নহৰু পেষ্টটোৱে মেইন আসলতে গাহৰিত বেছি মা মছলা দিলে ভাল নালাগে চিকেনত অকমান মা মছলা দিলে ভাল লাগে কিন্তু গাহৰিত বেছি মছলা দিলে ভাল নালাগে হেতু কাৰণে অকল হালধি নিমখ আৰু অকমান কাশ্মীৰী মিৰ্চ আৰু দি দিছো অকমান জালুকৰ গুড়া এইকেইটাই দিছো আৰু বিশেষ একো দিয়া নাই আৰু অকমান ড্ৰাই ফ্ৰাই বনাইছো কাৰণ সকলে ক'লে ড্ৰাই ফ্ৰাই খাবলৈ মন গৈছে বুলি এটো কাৰণে ড্ৰাই ফ্ৰাই বনালো আৰু এয়া অকমান জালুকৰ গুড়া দি দিছো এতিয়া হৈ যাব যি অকল বেচেলৰ নাজানে যদি গাহৰি বনাবলৈ এই ৰেচিপিটো চালে একদমেই সহজ এতিয়া ফাইনালি হৈ গৈছে ৰঙো ধুনিয়া উঠিছে বিলাহী অকমান দি দিছো আৰু সকলে ক'লে ড্ৰাই ফ্ৰাই খাম বুলি এটো কাৰণে অকমান ড্ৰাই ফ্ৰাই কৰি বনাইছো নলা মই ভাবিছিলো লাইশাকৰ লগতে বনাম বুলি আৰু এয়া ফাইনালি হৈ গৈছে ৰংটো কিমান ধুনিয়া হৈছে দেখিছেনে আৰু খাইও সবে ভাল পালে তো ভিডিওটো যদি ভাল লাগে এটা লাইক কৰি দিব কমেন্ট কৰিব নাপাহৰিব আজিলৈ বাই বাই